Hi guys, আমি পিকনিক খাবলৈ গৈ আছো। এয়া দীপাংকৰ আছে আমাৰ লগত। এয়া ৰুবুলদা আছে। আমো আছো। নমস্কাৰ। এয়া আমি আদিত্যহঁতৰ আগফালে ৰৈ আছো। এই হাই গাইছ, এয়া গৈ আছো। এয়া দীপাংকৰ। এতিয়া মানে এনেকুৱা এটা জেগাত পালোহি। এইখন দলং আৰু এতিয়া যাব লাগিব এইফালে পানীয়েদি। আমাৰ স্কুটি ফচি গৈছে। এয়া প্ৰণৱে টানিছে। নামিব ন হলো টানিছে আমাৰ স্কুটি। এইফালে মানে জনজীৱন এনেকুৱা। চাইকেললৈ চেষ্টা কৰি চালো, নোৱাৰিলো। এতিয়া মই দলঙতে কি ধুনীয়া এখন দলং। এয়া দাদুদা আহিব নোৱাৰা হৈছে। আহিব নোৱাৰা হ'ল। তলদিও নোৱাৰে, ওপৰদিও নোৱাৰে, তলদিও নোৱাৰে, ওপৰদিও নোৱাৰে। এয়া ফাইনেলি পাৰ হৈ গ'ল। কেনেকুৱা লাগিলে? মানে কি ক'ম, ফাইনেলি চাকচেছ হ'লো। এনেকুৱা ৰাস্তাত জীৱনত আহিব পাৰিম বুলি ভবা নাছিলো। ফাইনেলি চাকচেছ হ'লো। মজা মজা। মানে এইখন দলং পাৰ কৰি আহিছো নিজৰ বুলি। এতিয়া তাৰমানে একদম প্ৰণৱত চাপৰি, মানে সেইখন এবানী বুলি কয়। এবানী চাপৰিলৈ গৈ আছো আমি এতিয়া। তো ফাইনেলি আমি আহি পালোহি প্ৰণৱহঁতৰ বহাত। আৰু এয়া ইহঁতৰ বহাত এয়া সৰিয়হ ফুল, সৰিয়হৰ খেতি। সিহঁতৰ বহাখনত মানে চব বস্তু আছে ক'ব গ'লে। প্ৰণৱ কচোন তহঁতৰ ইয়াত কি আছে, কি আছে খেতি, কি আছে? সৰিয়হ আছে, কুঁহিয়াৰ আছে, এইফালে লাও আছিলে, এইবিলাক এদাই হৈ গ'ল লাও। তাৰপাছতে আছে তাত আলু আছে, কুন্দুলি আছে, চব খেতি আছে আমাৰ ইয়াত। এই আমাৰ প্ৰণৱে ৰিলচ বনাই আছে, বহুত ধুনীয়া ৰিলচ বনাইছে আমাৰ প্ৰণৱে। আপোনালোকে ৰিলচটো চাব, ইনষ্টাগ্ৰামত দিব। ইনষ্টাগ্ৰামত আছে প্ৰণৱ কি বুলি আছিলে, মই তাক সদায় দিছোঁ। প্ৰণৱ ইনষ্টাগ্ৰামত কি বুলি আছে? ইনষ্টাগ্ৰামত প্ৰণৱ বৰা ইনষ্টাগ্ৰামত চাৰ্চ কৰি ল'ব, ঠিক আছে। আজি জানুৱাৰী প্ৰথমটো দিন 2023 চনৰ, আৰু লোকে গৈ বনভোজস্থলীত পিকনিক খাইছেগৈ, আৰু আমি চাপৰিলৈ আহিছোঁ প্ৰণৱহঁতৰ। আৰু প্ৰণৱহঁতৰ চাপৰিলৈ আহি পেলাই এতিয়া আমি চাহ খাইছোঁহি, আৰু লোকে হাঁহে মাহে মাৰিছে, আৰু আমি চাহৰ লগত বিস্কুট খাইছোঁ, গুৰ খাইছোঁ। আমাৰ ৰাইচ এনেকেই ভাল লাগিছে, আৰু ইয়াত আৰু পৰিৱেশটো ভাল লাগিছে বিশেষকৈ। ইয়াৰ পিছত আকৌ আমি ক'ত যাম? ইয়াৰ পিছত আমি গৈ আছোঁ বালি চাপৰিলে, ব্ৰহ্মপুত্ৰ। মানে ভিডিঅ' বনাই থাকোঁতে মই মোবাইলটো চাৰ্জটো কম আছিলে কাৰণে পাৱাৰ বেংকটো লৈ আহিছিলোঁ। আৰু এতিয়া মোৰ পাৱাৰ বেংকটো অলৰেডি মানে এতিয়া জেপত চাইছোঁ, জেপত পাৱাৰ বেংকটো নাই। আৰু এতিয়া আকৌ পাৱাৰ বেংক বিচাৰি পেলাই এতিয়া আকৌ এই সৰিয়হডৰালৈ আহিছোঁ। সৰিয়হডৰাত এতিয়া আকৌ পাৱাৰ বেংক বিচাৰোঁগৈ। এতিয়া পাওঁ নাপাওঁ ঠিক নাই, পালেও পাম, নাপালে আৰু চাফা। বাৰু ঠিক আছে, আমি পাৱাৰ বেংকটো বিচাৰি লওঁ, পাওঁ নাপাওঁ খবৰটো দিম, ঠিক আছে। তো ফাইনেলি আমাৰ প্ৰণৱে পাৱাৰ বেংকটো পালেগৈ বাৰু। গোটেইখন বিচাৰিলেও নাপালোঁ। প্ৰণৱে এয়া উঠি গৈছে লগালগ, মই তাক সি জাপত থৈছিলে ঠিক নাই। ডাইৰেক্ট গৈছে আৰু ডাইৰেক্ট মানে পাৱাৰ বেংক ওলাই আহিছে, আৰু গোটেইকেইটা আমাক মানে ডাইৰেক্ট বুৰ্বক বনাই দিছে। মানে কেনেকৈ লৈছে দেখাই দে, কেনেকৈ লৈছে দেখাই দে। ডাইৰেক্ট তেনেকৈ মানে সি গম পাই গৈছে। নাই তুমি ইমান কনফাৰ্ম নহয় যে এনেকা ফটোশ্বুট কৰা নাছিলে নে, ভিডিঅ' কৰা নাছিলে নে? মই তেনেকৈ কৰিছোঁ দেই, ঠিক আছে। পালোঁ বাৰু ফাইনেলি। এতিয়া আমি বালি চাপৰিলৈ যাম। আৰু এয়া আমাৰ খানা, এয়া আমাৰ আজি আমাৰ লোকে, মই কৈছোঁ যে লোকে হাঁহে মাহে, আৰু আমি হৈছে চিপছ, আৰু ইয়াত ঠাণ্ডা পানী, আৰু এয়া হৈছে আমাৰ এতিয়া একেবাৰে
আমি ইয়াত পাই গ'লো বালি চাপৰি, ঠিক আছে। এতিয়া আমি এতিয়া কি আছে ইয়াত আছে বালি, ঝাৰুবন আছে আৰু কি আছে আমি চাম। খামান এইখিনি এটা মানে বস্তু দেখিছোঁ হা, মানে কি হয় এইটো ইফালে যিটো চাপৰি আছে এই চাপৰিটোত মানে হাতী চৰে, মানে হাতী আছে আৰু প্ৰায়ে মানে এই অঞ্চলটোত প্ৰায় হাতীখিনি মানে চৰি থাকে। আৰু এতিয়া আহি থাকোঁতে মানে এইখিনিতে এইবোৰ হাতীৰ খোজ দেখিছোঁ। এইবোৰ কুঁহিয়াৰ খাবলৈ আহে, হাতী এইফালে কুঁহিয়াৰ খাবলৈ আহে আৰু এইবোৰ হাতীৰ খোজ, এইবোৰ যে এইবোৰ হাতী খোজ, আৰু হাতী খোজ গচকিব নাপায় বুলি কয়। ঠিক আছে, এইটো মানে কৈছে আমাৰ আদিত্য ছাৰে, মানে সি গম পায় এইটো মানে আগতে মানে এটা চাপৰি আছিলে, এখন গাঁও মানে এখন গাঁও আছিলে আৰু ব্ৰহ্মপুত্ৰই মানে গৰাখহনীয়া কৰি মানে এখন এনেকুৱা এটা অৱস্থা কৰিলে, গোটেই বালিয়া কৰি পেলালে। এইবোৰ এটা সময়ত কাৰোবাৰ হয়তো মাটি আছিলে আৰু এতিয়া মানে কি হ'ল আৰু এইবোৰ এতিয়া বালি আছে, গোটেই বালি। আৰু এতিয়া বৰ্তমান যিহেতু ইয়াত হাতী চাতী এনেকুৱা ধৰণৰ বনৰীয়া জীৱ জন্তুবোৰ ইয়াত আহি থাকেহি, আৰু সেইটো কাৰণে মানে কি হৈছে এতিয়া এইটো বৰ্তমান মানে ফৰেষ্ট ৰিজাৰ্ভেশ্যন এৰিয়া হিচাপে মানে এইটো স্বীকৃতি কৰিছে, ঠিক আছে। ফাইনেলি আমি এতিয়া আছোহি বালি চাপৰিত। শ্বুট কৰিলোঁ কিছুমান, এতিয়া খাই লওঁ আৰু কেনেকুৱা লাগিছে বাকী জেগাটো। ফাইনেলি আমাৰ লঘু আহাৰ কমপ্লিট হ'ল আৰু আমি খালোঁ এয়া খাই মই আহি আছোঁ। আংকল চিপছ স্পাইচিৱালা 10 টকীয়া এটা পেকেট। এইবাৰ আহিলোঁ আমাৰ দীপাংকৰতে বহালে, আৰু এয়া আমাৰ দীপাংকৰৰ ফাদাৰ যি তেওঁ কামত লাগি আছে। আৰু ইয়াত এটা স্পেচিয়েল বস্তু এটা পালোঁ, এয়া হৈছে লালিগুড়ৰ কণাত লাগি আছে। এয়া অকণমানৰ পাৰিলে ইয়াৰ টেষ্ট কৰি যাওঁ। এয়া গুড় খাবৰ কাৰণে আমাৰ দীপাংকৰ কামত লাগিছে। হয়, আমাৰ দাদাহে লাগিছে। লালিগুড় যি হয় আৰু খাব লাগে। খানা খাই আছে গোটেই মানুহে, ক'ত এটা পাবি এনেকৈ খাই গাইজ, এনেকৈ কৰি এই মালটো দেখাবি, এই মালটো মেইন বস্তু কেনে কি বুলি ভাবিব পাৰে আৰু আমি দীপাংকৰহঁতৰ বহাৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আমি চিকাৰীহঁতলৈ বুলি গৈ আছোঁ। চিকাৰীহঁতক অকণমান চাম আৰু তাহাঁত আৰু ঘৰলৈ যাম। এতিয়া চিকাৰীহঁততে যাম। তো ফাইনেলি এয়া পালোহি চিকাৰী ঘাট। ভিৰ এইখিনিৰ পৰাই লক্ষ্য কৰিছে আৰু। তো ফাইনেলি আমি চিকাৰী ঘাট পালোহি। যেনিয়ে চাওঁ তেনিয়ে গোটেই মানুহে চবফালে মানুহ আৰু গাড়ী, অসংখ্য মানুহ আছে। এইবাৰ প্ৰথম ইমান বেছি মানুহ দেখিছোঁ আৰু। তো এনেকুৱা ধৰণৰ কিছুমান ডিজাইন বনাই দিছে আৰু চিকাৰী ঘাটত, মানে মানুহে চাবৰ কাৰণে। ইয়াত যাবলৈ পইচা দিব লাগিব। তো ইয়াত সকলোৱে বাগৰি খাইছে আৰু লেং খাই বহুত মানুহ পৰি আছে মানে ইয়াত। গতিকে ইয়াত বেছি দেৰি থকাটো বৰ স্বাস্থ্যৰ কাৰণে মানে ভাল নহ'ব মানে, সেইকাৰণে যাওঁ গিয়া বুলি লোৱা আৰু।